আপোনালোকে ৰাস্তাত ওলাই আহিব নালাগে, জুবিনদাৰ কাৰণে ন্যায় বিচাৰিব নালাগে আৰু হুলস্থুল পৰিৱেশ কৰিব নালাগে। এই বুলি কোনে কৈছে গম পায়নে? ডিম্পু বৰুৱাই কৈছে। ডিম্পু বৰুৱা অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই কৈছে। যদি আপোনালোকৰ বিশ্বাস হোৱা নাই, এই ভিডিঅ'টো আপোনালোকে চাই লওক। তো ইয়াৰ উপৰি মানুহে বিচাৰে কি মানে যে আমি ৰাস্তাত ওলাই যাব লাগে, হাল্লা কৰিব লাগে, যে ভাং ওলায়া এইবিলাক জানো জুবিন দাই বিচাৰিছিল? তো ইয়াৰ উপৰি মানুহে বিচাৰে কি মানে যে আমি ৰাস্তাত ওলাই যাব লাগে, হাল্লা কৰিব লাগে, যে ভাং ওলায়া এইবিলাক জানো জুবিন দাই বিচাৰিছিল? তো ইয়াৰ উপৰি মানুহে বিচাৰে কি মানে যে আমি ৰাস্তাত ওলাই যাব লাগে, হাল্লা কৰিব লাগে, যে ভাং ওলায়া এইবিলাক জানো জুবিন দাই বিচাৰিছিল? আপোনালোকে ভিডিঅ'টো দেখিলে আপোনালোকে ভিডিঅ'টো। আৰু ডিম্পু বৰুৱা ভিডিঅ' মই বহুত চাওঁ, কিন্তু এই বুলি মন্তব্য দিব বুলি মই সপোনতো ভবা নাছিলোঁ। আৰু মানুহক ক'বহে লাগে যে আপোনালোকে দলে বলে ওলাই আহক, জুবিনদাৰ কাৰণে ন্যায় লাগে, কেৱল ন্যায় লাগে। এজন জনপ্ৰিয় জুবিন গাৰ্গ আমাৰ হিয়া আমঠু ঢুকাই গৈছে, তেখেতক ন্যায় দিব লাগে, হুলস্থুল পৰিৱেশ কৰিব লাগে, অসম নেপাল হ'ব লাগে, তেনেকৈ ক'বহে লাগে। ডিম্পু বৰুৱা আপুনি এইবোৰ কি কৈছে? এনেকৈ কোৱাটো আপোনাৰ বহুত ডাঙৰ ভুল। এনেকুৱা কথা দ্বিতীয় দিন নক'ব। যিমানে যি নহওক আপোনাক মানুহে এতিয়া বৰ্তমান ভাল পাই আছে, এনেকুৱা মন্তব্য দিলে কিন্তু আপোনাক দ্বিতীয় দিন কোনেও মানুহে ভাল নাপায়। মই চৰকাৰক এটাই অনুৰোধ কৰিম, যাতে জুবিন দাক অতি সোনকালে ন্যায় লাগে আৰু কোন অপৰাধী, সেই অপৰাধীসকলক সোনকালে গ্ৰেপ্তাৰ কৰি ফাঁচি দিব লাগে। মই তাৰেই অনুৰোধ কৰিছোঁ মই চৰকাৰক। ডিম্পু বৰুৱাই যিখিনি কথা কৈছে আজি, সেইখিনি কথা কোৱাটো একচুৱেলি ভুল হৈছে। মই তেখেতক এটাই অনুৰোধ কৰিম যে এনেকুৱা ভুল তৃতীয় দিন যাতে নকৰে। আৰু মই ইমান হুলস্থুলো নিবিচাৰোঁ, মোক ন্যায় লাগে, অসমৰ ৰাইজক ন্যায় লাগে, কথা হ'ল সিমানে।